অসমীয়া যুৱ প্ৰজন্মক লৈ বহু সময়তে বহু ব্যক্তিয়ে হতাশা ব্যক্ত কৰে আমি লক্ষ্য কৰোঁ যে অসমীয়া যুৱকসকলৰ কাম নাই এলেহুৱা বিভিন্ন ধৰণৰ অপবাদ আছে ভাৰতবৰ্ষ এখন কৃষি প্ৰধান দেশ যদিওবা কৃষকৰ অৱস্থা আটাইতকৈ বেছি বেয়া এইখন দেশত যে কৃষক নহলে আমি জীয়াই থাকিব নোৱাৰো আমি নাটক সিনেমা কৰোঁ বা নাটক নহলেও গান নহলেও কিতাপ নহলেও মানুহ জীয়াই থাকিব পাৰে কিন্তু খাদ্য নোহোৱাকৈ আমি কোনো জীয়াই থাকিব নোৱাৰো এয়া সত্য কথা আমি সকলোৱে জানো কিন্তু এই খাদ্যৰ যোগান ধৰা কৃষকসকল সদায় দুৰৱস্থাৰ মাজত থাকে আত্মহত্যা পৰ্যন্ত কৰিব লগা হয় যি নহওক মই আপোনালোকক দুটা কথা কৈছো এটা হ'ল অসমীয়া যুৱ প্ৰজন্মৰ প্ৰতি থকা মানুহৰ এটা অপবাদ আৰু আনফালে কৃষকৰ দুৰৱস্থা এইখিনি সময়তে লখিমপুৰৰ কেইটামান যুৱক ওলাই আহিছে এটা নতুন প্ৰচেষ্টা লৈ যোৱা 10 আগষ্টৰ পৰা তেওঁলোকে আৰম্ভ কৰিছে পাকঘৰ নামৰ এটা ব্যৱসায়িক প্ৰতিষ্ঠান অৰ্থাৎ তেওঁলোকে কি কৰিছে যিসকল স্থানীয় কৃষকসকলে উৎপাদন কৰা খাদ্যসমূহ শস্যসমূহ তেওঁলোকে ঘৰে ঘৰে বিক্ৰী কৰাৰ ব্যৱস্থা কৰিছে ইয়াৰ দ্বাৰা দুটা কাম হৈছে কৃষকসকলে উপযুক্ত মাননি পাইছে উপযুক্ত মূল্য পাইছে আৰু সমান্তৰালভাৱে সেই যুৱকসকলে এটা সংস্থাপনৰ বাট মুকলি কৰি লৈছে নিজাববীয়া প্ৰচেষ্টাত লগতে ৰাইজৰো সুবিধা হৈছে কিয়নো বজাৰত গৈ তেওঁলোকে যি সংগ্ৰহ বজাৰত যাবৰ কাৰণে তেওঁলোকৰ এটা সময় লাগে এতিয়া সেই সময়টো তেওঁলোকৰ ৰাহি হৈছে কিয়নো ঘৰতে তেওঁলোকে অনলাইন যোগে অৰ্ডাৰ কৰি সেই প্ৰয়োজনীয় খাদ্যসমূহ সংগ্ৰহ কৰিব পাৰিছে আমি আশা কৰিছোঁ লখিমপুৰৰ পৰা আৰম্ভ হোৱা এই যাত্ৰা সমগ্ৰ অসমত বিয়পি পৰক তেওঁলোকে জনোৱা মতে যদিও এতিয়া লখিমপুৰ নগৰৰ মাজতে সীমিত হৈ আছে তেওঁলোকৰ প্ৰচেষ্টা কিছুদিনৰ ভিতৰতে তেওঁলোকে ধেমাজিতো তেওঁলোকে এনেদৰে মানুহৰ ঘৰে ঘৰে খাদ্য যোগানৰ ব্যৱস্থা কৰিব আৰু আমি আশা কৰিম যে ইয়াৰ দ্বাৰা আন ঠাইৰ ল'ৰা ছোৱালীবিলাকেও উৎসাহ পাব আৰু এনেদৰে প্ৰচেষ্টা হাতত ল'ব কৃষকে যাতে উপযুক্ত মূল্য পায় আৰু লগতে আমাৰ যুৱক যুৱতীসকলেও যাতে নিজকে প্ৰতিষ্ঠা কৰাৰ কাৰণে নিজে এখন মঞ্চ তৈয়াৰ কৰি ল'ব পাৰে আপোনাৰ পদূলিত আপোনাৰ বজাৰ এই শ্লোগানে আৰম্ভ কৰা তেওঁলোকৰ যাত্ৰা সফল হোক আমাৰ পথাৰ আমাৰ বজাৰ সঁচাকৈ পথাৰ যদি আমাৰ হয় তেতিয়াহ'লে বজাৰখনো আমাকেই লাগিব এই উদ্দেশ্যেৰে আগবাঢ়ি অহা তেওঁলোকৰ এই যাত্ৰাক আমাৰ ফালৰ পৰা স্বাগতম আৰু আমি আশা কৰিম অসমৰ ৰাইজেও যাতে তেওঁলোকক মৰম তথা গঠনমূলক সমালোচনাৰে সমৃদ্ধ কৰে জীৱন জিন্দাবাদ